Hello my dear friends, welcome back to my YouTube channel. আশা কৰো সকলোৱে ভালে আছে আৰু ময়ো ভালে আছো আৰু বহুত দিন বিউটিৰ পিছত আজি মই মেঘালয়লৈ গৈ আছো আৰু মেঘালয়ৰ পৰিবেশ মই কিছু আপোনালোকক দেখুৱাই যাম একদম পাহাৰৰ পৰিবেশ সেউজীয়া গছ গছনিৰে ভৰা চাৰিওপিনে পাহাৰ আৰু মাজে মাজে ধাননি খেতি পথাৰবিলাক আছে মই সকলো দেখুৱাই আছো মই গৈ আছো একদম থাপা পাৰ হৈ আৰু গোটেইখিনি ৰাস্তাৰ পৰিবেশ মই আপোনালোকক দেখুৱাই যাম গতিকে চাই থাকিব সকলোৱে গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰো ইয়া চাওক ইয়া হৈছে মেঘালয়ৰ ৰাস্তা শাৰীপিনে চাওক কিমান ধুনীয়া লাগি আছে পৰিবেশ ইপিনেও আছে ইয়া চাওক চাৰিওপিনে গছ গছনি সেউজীয়া গছ গছনি আৰু মাজে মাজে ধাননি পথাৰ আছে ইয়া চাওক মেঘালয়ৰ ৰাস্তাবিলাক চাওক একা বেকা কিমান ধুনীয়া লাগি আছে কৈ আছো আপোনালোকক চাৰিওপিনে পাহাৰ আৰু গছ গছনি মাজত আছে পথাৰ ইয়া চাওক नजारा है देखो एकदम गाड़ी मोटर एकदम कम बाइक এটা দুটা দেখা পাব তাৰপিছত এই ৰাস্তাটি একদম উইলিয়াম নগৰলৈ যায় আৰু উইলিয়াম নগৰলৈ যোৱা ৰাস্তাবিলাক উইলিয়াম নগৰলৈ যোৱা ৰাস্তা সৰু ৰাস্তা আৰু একদম দোকান পোহৰ নাই গছ গছনিৰে ভৰা তামোলৰ বাগান ৰবাৰৰ বাগান মানুহৰ ঘৰ বহুতে একদম বাৰে কম দোকান পোহৰ একদম বাৰে কম ৰাস্তাত গাড়ী মটৰ বেয়া হ'লে একদম বহুত অসুবিধা উইলিয়াম নগৰলৈ যোৱা ৰাস্তা মই অকণমান দেখুৱাই আছোঁ আপোনালোকক চাই থাকিব এইটো ৰাস্তা দিয়া একদম চংচাক হৈ একদম উইলিয়াম নগৰলৈ যায় আৰু উইলিয়াম নগৰলৈ যোৱা ৰাস্তাবিলাক একদম একা বেকা ৰাস্তা আপ ডাউন আৰু ওচৰৰ ঘৰ বাৰী একেবাৰে কম আৰু দোকান পোহৰ একেবাৰে কম সৰু সুৰা দোকান আছে কিন্তু গাড়ী মটৰ ৰিপেয়াৰিং কৰা দোকান একেবাৰে নাই ক'ৰবাত যদি গাড়ী মটৰ বেয়া হৈ যায় তেতিয়াহ'লে একদম টানি লৈ যাব লাগিব এইটোৱে এটা অসুবিধা তাৰপিছত ইয়াৰ পৰিৱেশবিলাক চাওক কিমান ধুনীয়া লাগি আছে গছ গছনি সেউজীয়া গছ গছনি তাৰ তামোলৰ বাগান আছে ৰবাৰৰ বাগান আছে একদম মানুহৰ ঘৰ বুলিবলৈ নাইয়ে এতিয়া চাওক কিমান ধুনীয়া লাগি আছে পৰিৱেশটো চাই থাকিব মই দেখুৱাই আছোঁ আপোনালোকক একদম চঞ্চাক হৈ উইলিয়াম নগৰলৈ যোৱা ৰাস্তা মই দেখুৱাই আছোঁ গতিকে আহক মই দেখুৱাই আছোঁ আপোনালোকক গাড়ী মটৰ একদম বাৰে কম মই দুই এটা গাড়ী মটৰ চলি থাকে বাৰু এইটো ৰাস্তা দিয়ে একদম উইলিয়াম নগৰলৈ যায় দোকান পোহৰ একেবাৰে নাই সৰু সুৰা ক'ৰবাত আছে বাৰু ক'ৰবাত আছে সৰু সুৰা দোকান চাওক এটা দোকান পালোঁ দোকান চাওক ৰাস্তাবিলাক কিমান টাৰ্ণিং মই একদম থাপা পাৰ হৈ আহিলোঁ আৰু ইপিনে একদম পঞ্চায়ত যোৱা ৰাস্তা ধুই আছোঁ একেবাৰে উইলিয়াম নগৰলৈ যোৱা ৰাস্তা দেখুৱাই আছোঁ আপোনালোকক গতিকে চাই থাকিব এয়া চাওক ৰাস্তাটো কিমান ভাল কিছু দূৰলৈ আহিলোঁ আৰু আপোনালোকক দেখুৱালোঁ চংচাক হৈ উইলিয়াম নগৰলৈ যোৱা ৰাস্তাৰ পৰিৱেশ মই অকণমান দেখুৱালোঁ ৰাস্তাৰ আশে পাশে যিখিনি ডাঙৰ ডাঙৰ গছ গছনি আছে সেউজীয়া গছ গছনিৰে ভৰা কিমান সুন্দৰ পৰিৱেশ আৰু তাৰ মাজে মাজে মই আহিলোঁ মই আৰু আগলৈ নাযাওঁ ইয়াৰ পৰা মই ঘূৰি যাম ইয়াৰ পৰা মই থাপালৈ যাম থাপাত মোৰ এজনক লগ কৰিব লগা আছে
তালৈ লগ কৰি মই আকৌ ঘৰলৈ উভতি যাম। গতিকে কেনেকুৱা লাগিলে আজি ভিডিঅ'টো কমেণ্ট কৰি জনাব। আৰু উভতি যোৱাৰ সময়ত মই আকৌ কিছুমান ভাল ভাল পৰিৱেশ দেখা পালে মই আপোনালোকক নিশ্চয় দেখুৱাম। গতিকে চাই থাকিব। গতিকে আহক। চাওক অকণমান সৰকাল নাই তাৰে এটা আৰ্মিংটো চাওক এনেকুৱা এটা আৰ্মিং বহুত আৰ্মিং আছে এইবিলাক চাওক ইয়া হৈছে থপাৰ পৰিৱেশ ধাননি পথাৰত এতিয়া মানুহে কাম কৰি আছে আৰু কিছুদিনৰ পিছত এইবিলাক পুৰা ধান ৰোৱা হ'ব। এতিয়া ধান মাটি পুৰা চহাই আছে আৰু এই পিনেদি যাম মই অলপ আগলৈ। গতিকে আহক। গতিকে আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে লাইক এটা দিব আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। গতিকে সকলোকে বাই বাই।